ৰাতিপুৱাই দেৱকাই লাগি গৈছে কামত। সেইচা নিমখ জুখি আছে। মই আছোঁ দোকানত দিয়া মানে কি জাষ্ট চাকি তাকি দি কিনে এতিয়া বহি আছোঁ আৰু ফ্ৰী আছোঁ। আৰু কালি যিহেতু বজাৰ গ'ল ইমান গৰম পাইছিলোঁ না, আজি ৰ'দত নাই চাওকচোন, ৰ'দ ইমানখিনি নাই কিন্তু গৰমটো খুব কম আছে। আৰু ফেন চলি আছে এইভাগে, ফেন চলি আছে যিহেতু, তো এতিয়া দোকানত বহি আছোঁ আৰু কিবা কিবি লগা আছে, লগা থাকিলেও আনিম এতিয়া অলপকৈ। তো আজিৰ দিনটো কি কৰোঁ চাওঁ, আৰু বাইকখন টায়াৰ এটা লগাব দিছিলে মোক, তো চাওঁ কি হয় কি নহয়। আৰু আহিছিলে কোম্পানী মানুহ, কিবা দানাৰ অৰ্ডাৰ নিব আহিছিলে, অৰ্ডাৰ দিলোঁ। তাৰপিছত সি দিব আহিব এতিয়া, মানে কি আজিকালি ভাল এইটো কাৰণত, দোকান খুলি বহি থাকিলে হ'ল আৰু অৰ্ডাৰ নিব আহে। সেইটো বৰ্তমান এটা দোকানত ভাল হৈছে কি, চবখিনি বস্তু অৰ্ডাৰ কৰবা আহে, অৰ্ডাৰ দিলে তাৰপিছত লৈ যাই কিনে সেই কৰে। আৰু ইফালে ফেন চেন নাই, বিৰাট গৰম ধৰিছে, মানে কি লাইনটো গুচি গ'ল আৰু কেইটা বজাত আহে বা কাম নাই, কাম চাম কৰি আছে বোলে লাইনৰ। তো সেইটোৰ কাৰণে ইমান গৰমত তো বাহিৰতে বহি আছোঁ অলপ। আৰু এইফালে দুপৰীয়া টাইম হৈ গ'ল ঘৰত যাই কিনে ভাত চাত খাই দিয়া আহোঁ, কি হয় পিছত দেখা যাব। আৰু আগতে খোৱাটো মেইন। তাৰমানে ঘৰত গৈছিলোঁ, ভাত চাত খাই দিয়া আহিলোঁ, আহি কিনে বেংকত গৈছিলোঁ, কিবা এটা কাম আছিল, কিবা কিবি সুধিবৰ কাৰণে। তো জাষ্ট দোকান আহি পাইছোঁ আৰু বতৰটো এনেকুৱা হৈছে চাওকচোন, বৰষুণ দিব বুলি ভাবিছোঁ কিন্তু বৰষুণো নিদিয়ে, আৰু গৰমটো পূৰা এনেহেনকৈ বাঢ়ি আছে না, কি ক'ম আৰু অলপ টেনশ্যন আছে পইচা পাতি হয়, তো সেইটোতো থাকে জীৱনত। তথাপিও কিছুমানৰ পৰা বেয়াকৈ শুনব লগা হয়, উপায় নাই, জীৱনটোৱে সেই। আৰু এনেকৈ আৰু এতিয়া পৰি আছে বৰষুণ, আৰু আজি থিয়েটাৰ আছিলে লাষ্ট, তো চাব আহিম বুলি ভাবিছিলোঁ কিন্তু বৰষুণৰ কাৰণে নাহিম যেন ভাবিছোঁ। আৰু চাওক বৰষুণ দি আছে বাহিৰত, তো সেইটোৰ কাৰণে তো সেয়ে আৰু চাকি তাকি দিয়া হ'ল দোকানত, আৰু কাম চাম কৰিলোঁ অলপ, এনে ফাং ফুংকৈ টাইম চাইমটো এনে নাযায় না, তো সেইটোৰ কাৰণে। তো এয়ে আৰু